ইমান দেৰি হ'ল যে মই ৰৈ আছো অকলে। ইমান দেৰি মই অকলে ৰখি থাকিম নেকি তোমাৰ কাৰণে? আহিবা দেখা জনে কিনো ভাবি ইমান দেৰি ইমান ফোন কৰি আছা যে তুমি? ইমান দেৰি কৰি যে ৰখি আছো মই ইয়াতে। কোনোবা হয়নে অলপ চেনি খাইছিল নেকি? গলটো চালা ব'লা আপোন জনতে আপোন বুলি বিচাৰে এধানি অধিকাৰ লাগিব জগৰ নহ'লে প্ৰতিবাদ। কি ক'ম আহি থাকোঁতে ৰাস্তাতে কাম ওলাই গ'ল, তাতে মই ৰখি দিলোঁ আৰু ইফালে তোমাৰ ফোন আহিয়ে আছে তথাপিও বাইকটো মই বাৰে বাৰে ৰখাই থাকিব নোৱাৰোঁ, গতিকে আহিলোঁ তেনেকৈ। গৰুকো শিক্ষা দি আশা দিম। বিৰাট জ্বালা যন্ত্ৰণা দিছে, কিমান দানা চানা খান গুদা কিবা কিবি খুৱাওঁ ঘৰত নি, তেওঁ মোক একেবাৰে বগৰী ঝগৰি মই ঘৰত যাওঁতে এতিয়া নপঢ়বি ভালকৈ খাই থাক। আই এম এ ষ্টুডেণ্ট দেখা পাইছো কি কৈছা তহঁতে এটা একো কৰা নাই। হা এই চহৰ মাজত কি কৰি আছা? ফুৰিব জেগা পোৱা নাই, এই পানী পলি সমলি হৈ আকা কঠীয়া কৰি জেগাত ইমান ধুনীয়া হা ইমান ধুনীয়া চালা এই চহৰ মাজত এহঁতে দেখিব না। আমি যাওঁ এই ফেলা ক'ত যায় ফেলা 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 এই জানো ক'ত আছা তুমি? চাই লওঁ না তোমাৰ ইমান মৰমীয়া। গুৱাহাটীত থাকে, নাম ৰাজ, আৰু মোক যে কৈছিলোঁ মোৰ গাৰ্লফ্ৰেণ্ড এইজনী। হেল্ল' এনেকৈ থাকিবি নে তহঁতে ফুৰিবলৈ যাবি? ব'লা ব'ল ব'ল ব'লা আপোন জনতে আপোন বুলি ভাল লাগিছে বিচাৰে এধানি মিঠা আছিল ন আমটো আমি যাম হা। খেলেও খুব মিঠা পাইছে পিছে ঠিক আছে তুমি এতিয়া ঘৰলৈ যোৱা, কাইলৈ লগ পাম। আমি অকণমান ফুৰি আহিম। মন মাৰি আছো আজি। নাই নাই তোমাৰ সঁচা কথা কচোন কি নাই হৈছে? একো হোৱা নাই এই তোৰ মই সৰুৰ পৰা বন্ধু। ক'লো নাই নাই হোৱা নাই হোৱা কচোন কচোন কি হৈছে? পিছত ঘৰত যাবি, আগতে কৈ ল কি হৈছে কচোন। তোক মই সৰুৰ পৰা পাই আহিছোঁ, গতিকে তই মোক চকুত চাই কচোন তোৰ কি হৈছে? তোমাৰ যিটো লাইন দেখা পাই আছোঁ মই ভাল দেখা নাই কাৰণটো তোমাৰ বিশ্বাস মোৰ একেবাৰে ঠিক লগা নাই আৰে তইনো কেইদিন হ'ল পোৱা? তই আজিহে লগ পাইছা, তই আজি লগ পাই তই গম পোৱা হৈ গ'লি। সঁচাকৈ কৈছোঁ মই তোমাক তই আৰু দুদিন তাইক কবি, মই সৰুৰ পৰা পাই আছোঁ। তুমি বুজি পোৱাৰ চেষ্টা কৰা অলপ ঠিক আছে
তই যদি কৈছ ড্ৰেছটো চেঞ্জ কৰি লওঁ অঁ ঠিক আছে চাকৰি হ'ল আকা ৰ'ব মই যাম হ'ব দে হেল্ল' কৈ জানো মোৰ চাকৰি হ'ল নহয় আল্টা কোম্পানী তুমি কালি আহিবা আমাৰ ঘৰত পাৰ্টি আছে তোমাৰ বন্ধুটোক লৈ হা আহিবা দে জানো বাই ভাইটি কি কৈছে মই কিবা কাম কৰি আছে ভাইটি আহা কমজুৰি মানুহে কমজুৰি হৈছে এতিয়া বহ খেতি পথাৰ কি কোনো কৈছা খেতি পথাৰ ন কি কচু খেতি লৈ গৈছিলোঁ গোটাই বনৰীয়া গাহৰিয়ে পাই চব চেষ্টা কৰিলোঁ আকৌ হেৰি বিধান পাৰা নাই কঠীয়া চঠীয়া পাৰা নাই নেকি কঠীয়া পাইছিলোঁ এতিয়া হাতীত ধৰি এতিয়া সেইদিনাখনে এক দুবৰ হেৰি কৰিলোঁ গোটাই 10-12টা হাতী আহিছে আহি পেলাই একেবাৰে কচি গুৰি একেবাৰে ঠাণ্ডা ভাঞ্চা নাই এতিয়া মই মনত দুখত মানে কি কৰিম মই এটা দৰকাৰত আহিলোঁ এটা কেনে নো তাৰ যদি আৰু সহায় কৰিম বেলেগ একো নহয় মই ধান চালা চালনি এখন বনাই দিব লাগে ধান চালা আজুং চালা নে কিবা জহাবৰ নে এই আইজোং চালাখনকে দিবি নেকি এতিয়া তাৰমানে আইজোঙৰে কঠীয়া পাইছিলোঁ মই সেইকাৰণে চালনিখন ৰেডি কৰি থওঁ দে হ'ব দে এইটো চলটো আকা নাটিয়া চলটো নাটিয়া নহয় মোৰে এইটো চলি আপোনাৰে দে মই আকৌ নাটিয়া বুলি আছোঁ নহয় দে বাকী ভাল আৰু বাকী আছোঁ আৰু ঘৰৰ পৰিয়াল ভালে আছে চব ভালে আছে এই আমাৰ আহিছে অলপ কঁকলৰ বিহত ধৰি উঠবা নোৱাৰি এইফালে এখন লকডাউনত ধৰি ঘূৰা ফুৰিব কৰিব নোৱাৰি সেইদিনাখনে গৈছিলোঁ এই হাটখোলালৈকে বজাৰত তাত খুব আমাৰ এখন নিয়া নাছিলোঁ একে অপাৰ কৰিব লাগে মোক বুলিছে এই মুখত দিয়া খাম এই খুব আমাৰ সেইখন নিয়া পৰা হাৰিলোঁ তাই আয়ো গালি পাইছি তই পগলা হৈছে নেকি ধুনীয়া কথা দেখা লাগে আজিকালি পৰিস্থিতিৰ কাৰণে নিব লগা হৈছে আজিকালি হেৰি কৰোঁ এতিয়া মই পিছত উঠো তামোল চামোল একো নাখাওঁ মই আছে তাৰমানে আমাৰ সেই গাঁৱত এটা ঘটনা হৈছে তাৰে বোলো পাৰ্টি নে কি দিব বোলে আজি তাকে বুদ্ধি বুদ্ধা কৰি যাওঁ খাব পাৰি মোৰ সেইবিলাক ঠাণ্ডাটো গুণ নহয় যাম দে বাবা দে থাকে হেৰি কৰোঁ যাই থাকোঁ পইচা মই চাইকেলখনৰ মেকানিক দিছিলোঁ একেবাৰে চেষ্টা কৰি দিলা এই বলবিলাক গোটাই থৈ দিছোঁ না থৈ দিছোঁ চলি আছোঁ কি পাৰ্টি দিলে মানে মোৰ চাকৰি হ'ল নহয় কি চাকৰি এয়া কিবা আল্টা কোম্পানী পাৰ্টিটো ভালে হ'ব কি ঢালি আছ অলপ অলপকে চিপিটা হ'ব আছে নেকি তই মানে আজি পাৰ্টি দিছি কিবা এটা পাইছে আৰু তই ওলপ পালা কৰি আছা কি ঢাল ঢাল খালি আছ তোৰ মুখত চিপিটা দিগিলাক নচল যোৱা নাই বুজছা নাই পাৰ্টি দিছি বোম পাৰ্টি কৰিব লাগে কৰি আছা মাৰি দিয়ক মানে পাৰ্টি মানে ভাই না ফাংচন পাৰ্টি মাল চাল এখনে চাকমান খালি মাল খাব পাৰি নেকি চকীখনকে ঘূৰি আছে বে খুৰা আহিছে নেকি এইটো খুৰা মই এটা আছো পানী খাবা তাক পানী খোৱা কি হয় বাকী এইবিলাক
হেৰি আহিলোঁ আৰু অ, খুৰা। আইতা, আজি মই চাকৰিৰ পাৰ্টি দিছোঁ। আহক অকণমান খাব। তাতে লাগি দিলে হ'ব নালাগে। ইয়াতে বহক। মই গাজৰ চাজৰ পিন্ধাই মানুহ একো নহয় দিয়া। কি হ'ল চাকৰি পাৰ্টি চাকৰিৰ পাৰ্টি খুৰা, লৈ যাওক। গিলাচ আৰু নাই আহব দে হ'ব দে পিঠা কৰা গিলাচ আছিল কৰি দিয়া অ। মাৰ পাপা কি হ'ল খুৰা? ই কাৰা মালে কলজা দেখো খাই দিব এই এইখিনি বয়সত এইখিনি মাল খাব লাগে কি হ'ব পুৰা এনে চাই অলপ লৈ আছে আমাৰ এইফালে কি চিকিনা হ'লে কিমান মাল খাই আছে আমি এইবিলাক মাল নাখাওঁ নহয় আমি জংঘলী নহ'লি ভাং চাং খাই বুলো আৰু ধান খাই আজি দিনত মাল খাব লাগে খেল টকা টকা মানুহ মাল খাব লাগে আৰু চাকৰি বাকৰি হ'লে আৰু এতিয়া পালে পইচা ভাল লৈ দিলে যা এই পইচা পইচা দিন যা মোৰ নাম কবি যা মুলুক চিনি পোৱা দুটা গিৰি এখানে যা পিঠা কৰা বটল ক'ত মালা নাখায় আকৌ যা 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 তই যা মাল হেল্ল'? ক'ত জানো? মাল খাই আহক। ইমান দেৰি যে। জানো জানো বোলে আহক। জানো জানো আহক। মই একো নাজানো পাৰ্টি ভাল কৰ দে মাইনা কোন আহিছে মই বাবা তোমালোকৰ হেল্ল' অ' ছাৰ 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 নমস্কাৰ নমস্কাৰ এই তোমাৰ বহা মই যাওঁ হা আজি অ, তোমালোক আহিছা? ভালে হৈ আছে ন আবে এই ভিখাৰীজন কোন বে আবে এজন কি হয়? থোপৰা চানা তাৰ দাদা এজন কোন হয় এজন মাইনা কোন যা, যা, যা। তোৰ দৰে boyfriend নালাগে মোক। যা, এতিয়া মোৰ চাকৰি হৈছে। যা, যা, যা। তুমি আকৌ ক'ত যোৱা? বেগ বনা ক'ত যোৱা? বেগ বনোৱা এই চবে গাল ৰাখ দিয়া। আমি পাৰ্টি কৰিম অ, ঠিক আছে। বনোৱা তামাম ভাল লাগছে দেই। ঐ, তোমালোকে ইয়াতে কি কৰি আছা? নাই, মই গমেই পোৱা নাই। একো নহয় দিয়া আহি আছে ছাৰ ঠিক আছে, মই ৰখো পিছে। দেখা জনে কিনো ভাবিলে এখনি দিলে এওঁলোকে চাই। নাই, মোকতো পোৱাই নাই। ছাৰ এইটো গেন্ধে ফুল জন ন আল্টা কোম্পানী। তোমালোকৰ ঘৰত এদিন যে পাৰ্টি কৰি আছিলা তুমি মনত আছে তোমাৰ অলপ অলপ আছে মনত। সেই পাৰ্টিত মোক ভিক্ষাৰী বুলি কৈছিলা তোমাৰ মনত আছে কিন্তু তুমিতো নাজানা সেই ভিক্ষাৰীয়ে তোমাক চাকৰি দিছিলে আল্ট্ৰা কোম্পানীৰ গতিকে বেইমান লগৰ লগত মই দেখা জনে কিনো ভাবিলে বাৰু ঠিক আছে বাই এভৰিবডি এখনি দিলে গৰু এটা যাওঁ থেংক ইফালে গৰু দেখিছা নাই নাই ভাই গৰুৰ বিচনাতে গোটেই মহা কামুৰি মই ইফালে তলত একো পিন্ধা নাই হয় জাঙিয়াটো কি হ'ল জাঙিয়াটো সেই তাৰমানে জাঙিয়া হ'ল এটাই দেউতাই মই দুটাই পিন্ধো আৰু দেউতা গ'ল আজি খাই ঘৰত সেই কিবা ঘৰত গৈছি মোৰ জাঙিয়াটো পিন্ধি গ'ল এতিয়া সেই দেখি মই আজি উপায় নোহোৱা হৈছে মানে এতিয়া এটা মহৰ কামত গোটেই মোক দেখাৰ অৱস্থা নহয় আমি যাই থাকোঁ ভুল কৰিলা ইমান ডাঙৰ ছাৰজনক তুমি ইনচাল্ট কৰিলা এনেকুৱা কৰিব নালাগিছিল ভুল হৈ থাকিল চাকৰিটো দিছিল God, মই কি ভুল কৰিলো। মোক মাফ কৰি দিবা। প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে
জগতো মই পাখি মেলো